গান মিলাই গৈ গাটো ধুই লওঁ পানী চাব নেকি পানী পানী দেখাই এইটো একে নৱদবত পানী এনে এনজয় আমাৰ কাপোৰ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আজি এতিয়া বাজিল বৰ্তমান 10:30 এতিয়া ৰাতি 10:30 বাজিছে আৰু আমি যাবলৈ ওলাইছোঁ পুৰা বলবম যাম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব পুৰা একদম বলবম নগ'লেও বিচনাত শুই বলবমৰ ফিলিংটো ল'ব পাৰিব এতিয়া পুৱা কিবা ক'ব এই আজি আমি যাবলৈ ওলাইছোঁ যে নিজৰ পাৰ্ক এনে এটা পৰিৱেশ হয় যাৰ মানে আমি কল্পনা কৰিব নোৱাৰোঁ গতিকে আমি তাক যাবলৈ ওলাই বহুত দিনৰ মূৰত গাড়ী চলাম মেক্সিমাম 2 মাহমান হৈ গ'ল গাড়ী চলোৱা নাই 2 মাহ গাড়ী চলোৱা নাই আজি বহুত দিনৰ মূৰত গাড়ী চলাই আছোঁ আপোনালোকক দেখাই আছোঁ এই কি সুন্দৰ নাম লগাইছে এখনতে দেখাই আছোঁ আপোনালোকে চাই থাকক মৰিগাঁও সাৰ্বজনীন শিৱ মন্দিৰ তো ইয়াত সেৱা কৰি ল'লোঁ এতিয়া গৈ আৰু এইফালে গ'লে আমি জাগিৰোড এইফালে তো চোলা চাই লওঁ দামে দৰে মিলিলে পইচা পাতি আৰম্ভ লৈ যাম কিয় ৰাখক ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ অঁ আৰু বসন্ত ৰেডি ফুল যাম আৰু ভিডিঅ' হৈ আছে টকাই দেখিছে এতিয়া আমি মৰিগাঁও ইয়াত সাৰ্বজনীন শিৱ মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি চিধা জাগিৰোড এইফালে ভকতগাঁও দলং আমি পালোহি এতিয়া বাৰুকে দলঙত ভিৰ নাই ইমান এটা ইয়াৰ আগতে যেতিয়া আমি আহোঁ তেতিয়া পুৰা ভিৰ একদম জাগিৰোডত ট্ৰেইন লাইনৰ পাৰত এতিয়া ৰখিব লগা হৈ গ'ল মানে গাড়ী চাড়ী অফ কৰি নামি আহিলোঁ আৰু কি ক'ব আৰু বহুত দেখিছে তাত প্লেটফৰ্ম ৰেলখন আহি আছে ৰেলখন পাৰ হোৱাৰ পিছত খুলি দিব বিন্দাছ আৰু এতিয়া খুলি দিব এতিয়া টেনশ্যন নাই পুৰা একদম ধামাকা হ'ব খুলি দিয়াৰ পিছত চলো বলক তো এতিয়া আমি পেট্ৰল পাম্পৰ ওচৰত ৰখিলোঁ দেখিছে বনাই আছে খিচিৰিৰ পৰা যি মানে চবকে মানে ফ্ৰীকৈ খুৱাব একদম পুৰা বাটে বাটে গৈ থাকিব পুৰা আৰামছে পেট ভৰি গৈ থাকিব একো টেনশ্যন কৰিব নালাগে একো টেনশ্যন নাই গাইজ বিন্দাছ আহিব পাৰে আপোনালোকো বিন্দাছ একদম এনজয় কৰিব পাৰিব বাবা পূজা কৰিব পাৰিব লগতে বাটতে একদম পূৰা খোৱা চোৱা চব বিন্দাছ থাকেই আপোনালোকে একো টেনশ্যনে কৰিব নালাগে আৰু গাড়ী তাত থৈছোঁ এই দাদাহঁত আহিছে মজা পূৰা ফিল এতিয়া বাজিল আপোনাৰ 11:20 হ'ল মই জন্মকে আজি প্ৰথম আহিছোঁ আৰু ফিল মানে টাউন লাইফত প্ৰথম টাইম আহিছোঁ প্ৰথমবাৰ আহিছোঁ আজি ৰাতি কোনো গম নাপায় ঘৰৰ পৰা গম নাপায় মই মানে আহিছোঁ লাইফত প্ৰথমবাৰ আহিছোঁ মানে ধমাকা তো গাইজ মানে পূৰা ধামাকা ভিৰ কেনেকুৱা লাগিল ভিৰত কেনেকুৱা লাগিল এই যিডাল ভিৰ লাগিছে মানে মই যদি আগত আহি পেলাই ভিৰ দুখন গাড়ী যদি বেক কৰি নিদিলোঁ হয় লাগিছে মানে চেছ গাড়ী উলিয়াব নোৱাৰে ইয়াত আহিছে এতিয়া বাইকে বাইক থ'ব পাৰে কিন্তু অলপ আগতে এনেকুৱা ধামাকা ভিৰ মানে ক'ব নোৱাৰে যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ তাৰ ভিতৰত আপোনালোকে কি এতিয়া ভাল পায় এতিয়া আপোনালোকে নিজে জানিব কমেণ্ট কৰিব আমাক যে কেনেকুৱা হৈছে আমি ক'ত আহি পাইছোঁ কমেণ্ট কৰি জনাব আহিছে নহয়
লাইফত প্ৰথম টাইম আহিছোঁ ধুমাকাত। মই এটা শ্বৰ্ট দি আছোঁ এই গানটোৰ লগত। কি কৰিবা এতিয়া? এতিয়া গা ধুব লাগিব। গা ধোৱাৰ পিছত মানে মন্দিৰ লগাব, গা ধুব লগাব। গা ধোৱাৰ পিছত মানে ফুল এই যে মানুহ ভিৰ তামাম একদম। প্ৰথম টাইম আহিছোঁ মজা। মই চাগে গা ধুই দিলোঁ। এতিয়া লগৰকেইটা দিব যোৱাৰ পিছত আমি গৈ গা চা ধুই বন্তি লগাম, সেয়া কৰিম। তাৰপিছত গাড়ীত উঠিম। ইমানখিনি পাওঁ চেষ্টা কৰিলোঁ দেখাবলৈ, বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে দেখাব আহিলোঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে বেয়া লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে পাহৰিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ।